হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মোৰ আনাদাৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ওলাইছোঁ মন্দিৰলৈ বুলি, টিলিঙা মন্দিৰলৈ। বহুদিনৰ আশা এটা আজি পূৰণ হ'ল, কাৰণ বহুদিনৰ পৰা ভাবি আছিলোঁ মন্দিৰলৈ, টিলিঙা মন্দিৰলৈ যাম বুলি, কিন্তু যাবলৈহে কিবা সময় নোলোৱা নিচিনা হৈছিলে। এয়া সেউজীয়াখিনি চাওকচোন, ইমান ধুনীয়া দেখিছে। আৰু আহি পালোহি মন্দিৰত গৈ থাকোঁতে অনুক কৈছোঁ যে চেণ্ডেলকেইযোৰ ক'ত থ'ম, আমি খুলি নাহিলোঁ গাড়ীতে। অনুৱে কৈছে তাতে থৈ ল'ম, আৰু আমি এনেকৈ কথা পাতি ভিডিঅ' কৰি আছিলে বুলি মই একেবাৰে গম পোৱা নাছিলোঁ। আৰু ভালেই হ'ল, ভিডিঅ'টো কৰি থ'লে আপোনালোকক দেখাব পাৰিলোঁ। আৰু এয়া চাওক, থালখন লৈছোঁ, চাকি ফুল এনেকৈ আৰু ধূপ চুপ কিবাকিবি দিছে। এয়া মন্দিৰত সোমালোঁ, আৰু টিলিঙাটো বজাবই পৰা নাছিলোঁ, ইমান ওপৰত দিছে। মায়েতো ঢুকিয়ে পোৱা নাছিলে। এইফালে নাৰিকল ভাঙিলে, আৰু আমি তাত টিলিঙা এটাও আৰিলোঁ। লং ভিডিঅ'ত সকলোবিলাক দেখিব। ঠিক আছে, আজিলৈ